চিকাৰী কি চিকাৰ হৈ গ'ল নেকি যে কোনো অফিচিয়েল আপডেট নাই তেওঁলোকৰ কালেকশ্যনৰ প্ৰথম 3 দিনৰ পিছৰ কোনো কালেকশ্যনৰ আপডেট নাই আৰু প্ৰথম 3 দিনৰ পিছত যেতিয়া মই চিনেমা হলৰ বুক মাই শ্ব'ত চাই আছিলো বুক মাই শ্ব'ত চিনেমা হল সম্পূৰ্ণ খালী আছিলে 10% অডিয়েন্সে চিনেমা হলত আছিলে ইয়াৰ অৰ্থ কি বুজায় ইয়াৰ অৰ্থ এইটো নেকি যে চিনেমাখন বেয়া হৈছিল চবে ভাল বুলি ক'লে যে চিনেমাখন ভয়ত চবে ভাল বুলি ক'লে সেইটো ডাঙৰ কথা আচলতে চাবলগীয়া কথা কিন্তু মই ভাবি আছিলো বক্স অফিচ কালেকশ্যনৰ বিষয়ে অলপ দুদিনমান দেৰিকে কথা পাতো কাৰণ অফিচিয়েল আপডেট লাগে অফিচিয়েল আপডেট নোহোৱাকে কথা পাতিলে কিবা ভাল নালাগে আৰু দুটামান ইউটিউব চেনেল আছে তাত অফিচিয়েল আপডেট নোহোৱাকে প্ৰথম 3 দিনৰ কালেকশ্যন 5 কোটিৰ ওপৰত কৈ দিছে আপোনালোকে গম পাইছে মই কোনকেইটা চেনেলৰ কথা কৈছো প্ৰথম 3 দিনৰ আপডেট পোৱাৰ পিছৰ পৰা নেক্সট আপডেট অহা নাই আৰু এটা ইউটিউব চেনেলটো 75 লাখৰ কালেকশ্যন প্ৰথম দিনাখনে কৰিছে বুলি তেওঁ আগতীয়াকৈ প্ৰেডিক্ট কৰিলে চিনেমাখন ৰিলিজ হোৱাৰ আগদিনাখনে কৈ দিলে যে 75 লাখৰ কালেকশ্যন বাহ কিন্তু অফিচিয়েল আপডেটে ক'লে যে নাই 75 লাখ 32 লাখ হৈছে প্ৰথম দিনাখনৰ কালেকশ্যন আৰু 3 দিনৰ সৰ্বমুঠ কালেকশ্যন হৈছিলে 1,05,25,000 টকা চাবলৈ গ'লে এইটো এটা বহুত ডাঙৰ নম্বৰ নহয় জুবিন গাৰ্গৰ চিনেমাৰ কাৰণে যিসকলে কৈছে যে বহুত ভাল কালেকশ্যন কৰিছে জুবিন গাৰ্গৰ চিনেমাৰ কাৰণে এই নম্বৰটো বহুত কম কেনেকৈ কম মই তাৰ উদাহৰণ আপোনালোকক দিছোঁ যে বিদুৰ ভাই সকলোৱে জানে বিদুৰ ভাই কোনো ডাঙৰ কাষ্টিং নাছিলে কোনো ডাঙৰ অভিনেতা নাছিলে কোনো ডাঙৰ ডাইৰেক্টৰ নাছিলে কিন্তু প্ৰথম 3 দিনৰ কালেকশ্যন কিমান আছিলে 1,24,00,000 টকা বাদ দিয়ক বিদুৰ ভাইটো বাদেই দিয়ক আপোনালোকে বাৰু বিদুৰ ভাই বেলেগ কাহিনী বেলেগ চিনেমা আপোনালোকে কোৱা মতে বেলেগ কথা বিদুৰ ভাইৰ কথাই বেলেগ কিন্তু জুবিন গাৰ্গৰে এখন চিনেমাৰ লগত যদি মই কম্পেয়াৰ কৰোঁ ডক্টৰ বেজবৰুৱাটো তাৰো প্ৰথম 3 দিনৰ কালেকশ্যন আছিলে 1,13,00,000 টকা তো সেইটোৰ ওপৰত আপোনালোকে কি ক'ব আৰু যিসকলে কৈ আছে জুবিন গাৰ্গৰ চিনেমা বেয়া বুলি কোৱা কাৰণে ভিডিঅ' ডিলিট কৰাই দিছে সেইটো তাৰ অৰ্থ কি থাকিলে আৰু অসমীয়া ৰাইজ আজিকালি স্মাৰ্ট হৈ গ'ল এনেকুৱা নহয় যে নামত চাবলৈ যায় নামততো প্ৰথম দিনাখন গুচি গ'ল মই প্ৰথম ভিডিঅ'টোতে কৈছিলোঁ চিনেমাখনৰ ৰিভিউ ভিডিঅ'টোতে কৈছিলোঁ যে জুবিন গাৰ্গৰ নামতে 2-3 কোটি টকাটো কালেকশ্যন হৈ যাব কিন্তু 5 কোটি চুবলৈ চিনেমাত দম থাকিব লাগিব কাহিনীত দম থাকিব লাগিব আৰু অভিনয়ত দম থাকিব লাগিব এতিয়া সেই পৰিস্থিতিটোৱে হৈছে যে 5 কোটি ঘৰ এতিয়ালৈকে চোৱা নাই কিয় মই তাকে ভাবি আছোঁ প্ৰথম 2 সপ্তাহ হৈ গ'ল আজিলৈকে কোনো আপডেট নাই অফিচিয়েল আৰু যদি আপোনালোকে এই চেনেল দুটা আমাক চাই সিহঁতেতো 10-15 কোটি টকা এতিয়ালৈকে কালেকশ্যন বটাই দিলে নিজে প্ৰিডিক্ট কৰি নিজে বনাই আছে ক'ৰপৰা কি কালেকশ্যন হাৱাত ফুকি আছে কি ফুকি লৈছে সিহঁতে জানিব বাকী চিনেমাখন ভাল হৈছিলে ইমানো বেয়া হোৱা নাছিলে যিমানটো ৰাইজে কৈছে বহুতে কৈছে কিন্তু মই যিখিনি বেয়া পালোঁ মই যিখিনি কমি পালোঁ সেইখিনি মই চিনেমাখনৰ ৰিভিউ ভিডিঅ'টোতে কৈ দিছিলোঁ আৰু আজি মই কথা পাতিছোঁ বক্স অফিচ কালেকশ্যনৰ ওপৰত আৰু কালেকশ্যনে সেইটো প্ৰমাণ কৰি দেখুৱালে যে সেইটো সত্য হয় সেই কথাখিনি প্ৰমাণ কৰি দেখুৱালে যে সত্য হয় যে চিনেমাখনত এইখিনি কমি আছিলে আৰু ৰাইজ প্ৰথম 3 দিনে চাবলৈ গ'ল তাৰ পিছৰ পৰা চিনেমা হল খালী চলি আছে সেইকাৰণে কৈছিলোঁ যে 2-3 কোটি টকাটো জুবিন গাৰ্গৰ নামতে আহি যাব জুবিনদাৰ নামতে আহি যাব কিন্তু 5 কোটি বা 10 কোটি ঘৰ চুবলৈ হ'লে চিনেমাখনৰ কাহিনী থাকিব লাগিব চিনেমাখনত অভিনয়ত পাৱাৰ থাকিব লাগিব ৰাইজক চিনেমা হললৈ মাতি অনাৰ ক্ষমতা থাকিব লাগিব কাৰণ অসমত আঙুলি মূৰত গন্তি কৰিব পৰা সমান চিনেমা হল আছে আৰু সেইকেইটা হলৰ যদি ৰাইজ চাবলৈ যায় বহুত দূৰৰ পৰা যাবলগীয়া হয় 40-50 কিলোমিটাৰ 20-30 কিলোমিটাৰ দূৰৰ পৰা যাবলগীয়া হয় চিনেমাখন চাবলৈ আৰু চিনেমাখনে যদি সেই ভেলুটো প্ৰভাইড নকৰে তেতিয়াহ'লে ৰাইজ চিনেমা হললৈ নাযায় তো জুবিন গাৰ্গৰ চিনেমাৰ বিষয়ে বৰ বেছি কথা পাতিও লাভ নাই কাৰণ শুনা মানুহে শুনে নুশুনা মানুহে নুশুনে আৰু যিসকলে বেয়া পায় তেওঁলোকেতো কমেণ্ট বক্সত বহুত বেয়াকৈ গালি দিয়ে মইতো ভালকৈ কোৱাৰ পিছতো মোক গালি দিছিলে সেইটো পিছৰ কথা যদি আপোনালোকে চিনেমাৰ বিষয়ে সঁচাকৈ চাই ভাল পায় চিনেমাৰ বিষয়ে ভাল বেয়া শুনিব বিচাৰে শুনি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকক হাৱাত ফুকি পেলাই কথা ক'ব লাগে তেতিয়াহ'লে 2-3টা চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তেওঁলোকে হাৱাতে কথা কৈ থাকে তাত চাই আপোনালোকে ভাল পাব আৰু যদি কওঁ আগন্তুক 18 তাৰিখে এখন নতুন চিনেমা আহিছে হিমাংশু দাৰ হানুমেন জয় হনুমেন তো চিনেমাখনৰ প্ৰমোশ্যন ধুমধামেৰে কৰি থকা হৈছে চিনেমাখনৰ 2-3টা গান ইতিমধ্যে ৰিলিজ হৈছে তাৰে এটা গান খুব বেছি প্ৰিয় হৈ গৈছে মোৰ এনে হ'লে কেনে হয় তো সেই গানটো প্ৰবীণ বৰাই গাইছে বহুত ধুনীয়া হৈছে বহুত সুন্দৰ হৈছে মই ৰিপিট মোডত ৰেগুলাৰ শুনি আছোঁ বুলি ক'লেই হ'ল কিন্তু এতিয়া নতুন এটা গান জয় হনুমানৰ টাইটেল ছং ৰিলিজ হৈছে জয় হনুমানৰ যিটো টাইটেল ছং তাত এটা বেছ আৱাজত যিটো বেছ থাকিব লাগে সেই বেছটো মই নেদেখিলোঁ গানটোত সম্পূৰ্ণ ভিগুদাই গাইছে বেয়া হোৱা নাই গানটো ভাল হৈছে ভিগুদাই গাইছে ভিগুদাৰ ছংটোত সেই বেছটো নাই তো সেই হিচাপত চিনেমাখনৰ টাইটেল ছংটো ৰিলিজ হৈছে আপোনালোকে যদি চোৱা নাই চাই লওক ট্ৰেইলাৰ হয়তো এসপ্তাহৰ ভিতৰত আমি পাই যাম আৰু ট্ৰেইলাৰটো আহিলে সবিশেষ কথা পাতিম আৰু লগতে জুবিন গাৰ্গৰ নতুন কিছুমান প্ৰজেক্টটো আহি আছে সেইখিনি বিষয়ে আমি কথা পাতিম তথাপিতো আপোনালোকক নামটো কৈ থওঁ কিন্তু অভিমন্যু আহি আছে লগতে 18 অক্টোবৰ তাৰিখে ক'লোৱে মই আপোনালোকক জয় হনুমান আহি আছে জয় হনুমেন আহি আছে তাৰপৰা ৰৈ ৰৈ বিনালে কলাকাৰ মায়া আৰু জুলু এই গোটেইকেইখন জুবিন গাৰ্গৰ নতুন প্ৰজেক্টত আছে তো লক্ষণীয় হ'ব অসমীয়া ৰাইজ স্মাৰ্ট হৈ গৈছে যিটো নামত চিনেমা নাচায় চিনেমা কাম হ'ব লাগিব চিনেমাত কাহিনী হ'ব লাগিব দম হ'ব লাগিব সেইটোৱে ৰাইজে প্ৰমাণ কৰি দেখুৱাইছে তো আপোনালোক মোৰ লগত থাকক চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে অসমীয়া চিনেমা জগতৰ লগত জড়িত আপডেটবিলাক আপোনালোকে পাই থাকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে চাই থাকক চেটাৰডে নাইট বাই